এটা মানসত যথেষ্ট পৰ্যটক আৰু মান প্ৰকৃতি প্ৰেমী লোকসকল আহিছে আমাৰ বৰ্তমান বৃদ্ধি হৈছে আগতে আমাৰ এতিয়ালৈকে জানুৱাৰীৰ পৰা এই বছৰ 2023 জানুৱাৰীৰ পৰা এতিয়ালৈকে মাৰ্চলৈকে 3 মাহত আমাৰ 22,000 পৰ্যটক আহিছে তাৰপৰা 367 ফৰেনাৰ্ছ ফৰেনাৰ সংখ্যা আমাৰ যথেষ্ট বাঢ়িছে আমি অবজাৰ্ভ কৰিব পাৰিছো যে আগতকে অলপ ফৰেনাৰ্ছ আহা আমাৰ বাঢ়িছে বৃদ্ধি হৈছে আমাৰ ৰেভিনিউ যোনটো অকলে 3 মানে জানুৱাৰীৰ পৰা এতিয়ালৈকে 50 লাখ হৈছে আমাৰ আৰু টোটাল যোনটো আমাৰ হয় ফাইনান্সিয়েল ইয়াৰ তো যোৱা বছৰৰ ফাইনান্সিয়েল ইয়াৰটো বেছি হৈছে আৰু আমি আশা কৰোঁ যে মানুহ সেই সেম এনথুজিয়াজম লৈ আহক আৰু মানসৰ প্ৰতি যোনটো মৰম আছে সেইটো যে দিয়ক আৰু জীৱ-জন্তু সংখ্যা আমাৰ টাইগাৰৰ যোনটো এষ্টিমেশ্যন সেইটো প্ৰক্ৰিয়াটো চলি আছে আমাৰ কেমেৰা ট্ৰেপিং প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিলোঁ তাৰপিছত নেক্সট যোনটো প্ৰক্ৰিয়া থাকে তো এনালাইজ কৰা ডেটাখিনি ষ্টেটিষ্টিকেল যোন এনালাইচিছ হয় তাৰ ষ্টেটিষ্টিকেল এনালাইচিছ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰখিনি আমি কৰিলোঁ কিন্তু সেইটো গোটেই ডেটাবোৰ ভেৰিফাই হয় ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াত তাত সেইবোৰ ডেটা পঠোৱা গৈছে যেতিয়া ফাইনেল এটা ৰিজাল্ট আহিব আমি সকলোকে আমাৰ পাব্লিকক সেইটো জনোৱা যাব একচুৱেলি ডেটাটো আমাৰ কিছুমান ৰেগুলাৰ ৱাইল্ড লাইফ মেনেজমেণ্টৰ কিছুমান কাম কৰা যায় যেনেকৈ বাৰ্ণিং গ্ৰাছলেণ্ড বাৰ্ণিং যাতে হেবিটেট মেনেজমেণ্টৰ এটা প্ৰচেছ হয় এইটো য'ত আমি গ্ৰাছলেণ্ডটো বাৰ্ণ কৰি পেলাই নতুন ঘাঁহৰ কাৰণে মুকলি কৰি দিওঁ জেগাখিনি সেইটো বাৰ্ণিঙৰ কাৰণে আমাৰ যথেষ্ট জীৱ-জন্তু আমি দেখা হৈছে এতিয়া আমি টাইগাৰ চাইটিং হৈছে বহুত ৰাইনো ইণ্ডিয়ান গড় তাৰপিছতে ৱাইল্ড বাফেলো আৰু যিমান বিভিন্ন প্ৰকাৰৰ যোনবিলাক সোম ডিয়াৰ আমাৰ বাৰাচিংগা যোনটো কওঁ সেইবোৰ মানে চাইটিং বাঢ়ি হৈছে আৰু সেইটো কাৰণে পৰ্যটকে বৰ বিৰাট ভাল পাইছে আৰু সেইটো কাৰণেও আমাৰ পৰ্যটকৰ নম্বৰ বাঢ়ি গৈছে এতিয়া কোনবিধ বৃদ্ধি বা পৰিলক্ষিত বৃদ্ধি হিচাপেতো আমি টাইগাৰৰ যোনটো পপুলেশ্যন সেইটো আমি পজিটিভ হ'ব বুলি ভাবিছোঁ বাঢ়িব বুলি ভাবিছোঁ হ'লেও কিন্তু আমি ফাইনেল ৰিজাল্ট নাহালত আমি ক'ব নোৱাৰোঁ এতিয়াও আৰু যিহেতু আমি দেখিব পাৰিছোঁ যে আমাৰ যিমান হাৰ্ভিভাৰ্ছ যোনবিলাক ধৰি লওক ৰাইনৰ বহুত পোৱালি আমি দেখা পাইছোঁ যোনটো এলিফেণ্টৰ আমাৰ বহুত পোৱালি দেখা পায় আমাৰ এলিফেণ্ট আৰু এইবিলাক সোম ডিয়াৰো দেখা পোৱা গৈছে আমাৰ চাম্বাৰ ডিয়াৰ এইবোৰ যথেষ্ট পৰিমাণত দেখা পোৱা গৈছে আৰু দেখিবলৈ গম পোৱা যায় যে পপুলেশ্যনৰ বৃদ্ধি হৈছে আমাৰ আৰু সকলো এটা ভাল খবৰ এইটোৱে যে আমাৰ যোনটো টাইগাৰ প্ৰজেক্ট টাইগাৰ বুলি কয় যোনটো 1973 আৰম্ভ হৈছিলে সেইটো এইবছৰ 50 বছৰ হ'ব 50 ইয়াৰ্ছ যোনটো কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ আমাৰ এইটোৰ কাৰণে এটা বেলেগ ধৰণৰ যিবিলাক এক্টিভিটিছ সেইবোৰ প্লেন কৰা হৈছে আমাৰ যোনটো মানস টাইগাৰ ৰিজাৰ্ভ সেইটো 1973 প্ৰথম টাইগাৰ ৰিজাৰ্ভৰ ভিতৰত এখন আছিলে আমাৰ মানস টাইগাৰ ৰিজাৰ্ভৰ এতিয়া 50 বছৰ হৈছে সেই উপলক্ষে আমিও সুখী যে সেই সময়ৰ পৰা এতিয়ালৈ আমাৰ বহুত ডেভেলপমেণ্ট হৈছে আৰু আমি আশা কৰোঁ যে আগলৈও বহুত ডেভেলপমেণ্ট হওক আৰু সেই তাত আমাৰ যিমান লোকেল মানুহ তেওঁলোকৰ সহযোগ থাকক আৰু যে নেক্সট 50 ইয়াৰ্ছত আৰু যে বহুত আগবঢ়াব পাৰোঁ মানসখন এনে প্লেন কৰি আছোঁ সেইমতে কাৰণ এই গোটেই বছৰটো আছে আমাৰ এতিয়া বেলেগ ধৰণৰ এক্টিভিটিজ আমি প্লেন কৰি আছোঁ गोजोनथाव खौरां बङाइगाव मेरिडियान किया मटर शोरूमा नोंथांनो लाबोदों गोदान अफार मेरिडियान किया मटर शोरूमाव नोंथाङा खम बेसेनावनो किया कम्पानिनि गुबुन मडेलनि गोदान गारिखौ लानो हागोन बेनि अनगायैबो मिथिनो गोनां बाथ्राया बेनोदि किया कम्पानिनि 2022 मडेलनि गारिखौ गासै 40,000 रां रेहायाव मोननो हागोन बेजों लोगोसेनो बे शोरूमाव जेखिजाया कम्पानिनि गोजाम गारिखौ सोलाय-सोल' खालामनोबो हागोन दासान्दि बे अफारा सोलिगासिनो दं मेरिडियान किया मटर शोरूमा सा बङाइगाव साफागुरि रड आगराला देहा फाहामसालिनि साखाथियाव थानाय महामाया हटेलनि अपोजिट साइडआव दं बे अफारखौ मोनफुंनो थाखाय नोंथाङा अनलाइनबो बुकिं खालामहरनो हागोन
लोगोसेनो गोबां मिथिनो थाखाय थोंजोङै 7099003414 नङाब्ला 8822790662 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन आरो बङाइगाव मेरिडियान किया मटर्स श'रुमाव थांनानैबो नायनो हागोन।